সেই দোস্ত আজি মই আপোনালোকক লৈ যাম বিলৰ পাৰত পিকনিক কেনেকুৱা চলি আছে দেখুৱাবলৈ। তাৰ আগতে কিন্তু মোৰ ইউটিউব চেনেলৰ তলত থকা ঘণ্টিটো আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ যেন নাপাহৰে। আহক তেন্তে দোস্ত, আজি আপোনালোকক দেখাম আমাৰ বিলত কিমান গিলান গাড়ী আৰু কিমান গিলান মানুহ পিকনিক খাব আহিছে। তেনেহ'লে আহক আমি পিকনিকটো লৈ যাওঁ। ইমান সুন্দৰ সুন্দৰ গাড়ী আৰু ইমান ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছে। তেনেহ'লে আমি আগবাঢ়োঁ। ইমান বহুত ধুনীয়া ধুনীয়া বিহু গান লগাইছে। Le fotole, wow গান। পুৰা ইয়ালৈ আহি কেনেকুৱা লাগিছে? ইয়ালৈ আহি কেনেকুৱা লাগিছে? ইয়াতে আহি ধুনীয়া লাগিছে, পৰিৱেশটো আমি ভাল পাইছোঁ। আৰু লগতে কোনো মানে হেৰি পোৱা নাই, মানে ভাল লাগিছে। ভৱিষ্যত মই আৰু এনেকুৱা যাতে ইয়াতে উন্নয়ন সাধন হয়, সেইটো মই কামনা যে আগন্তুক বছৰত যাতে আৰু এইখন ঠাইডোখৰ অলপ উন্নয়ন কৰি মানে ৰাইজক এই পৰিৱেশটো যাতে দিব পাৰে, সেইটোৱে মোৰ মানে আজিৰ এইটো। অ'কে, ঠিক আছে, আমি তেনেহ'লে আৰু আগবাঢ়োঁ। এতিয়া আমি ৱাছাৰত উঠিম। ট্ৰেইন সকলো দেখিবলৈ পাইছে ইয়াত কিমান মানুহ পিকনিক খাবলৈ আহিছে আৰু কিমান মানুহ আৰু ইমান ধুনীয়া ধুনীয়া গাড়ী। ভালেই লাগিছে যিখন আমাৰ ইমান মানুহ আছে। তেনেহ'লে আমি আৰু আগলৈ ভাইটি ইয়াত আহি কেনেকৈ লাগছে? পিকনিক কেনে চলিছে? কিমান ক্লাছৰ পৰা? 5। মা দেউতাৰ নাম কি? মা দেউতা? আৰু তুমি? তোমাৰ নাম কি? বেডমিণ্টন খেলি আছা? খেলি থাকা দেই। এনজয় চলি আছে, এনজয়। আৰু আমাৰ ৰেচিপি আমি ভাল লগা পৰিৱেশ, ভাল লগা আৰু ইমান সুন্দৰ সুন্দৰ গান আৰু ইমান এনজয় কৰি আছে, ভালে লাগে। নাচি থাকা দেই। এনজয় কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে না? এনজয় কৰি থাকোঁতে দোস্ত, তেনেহ'লে আপোনালোকে দেখিলে কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱা ঠাই, বহুত ভালে লাগিলে। আৰু আমি আগলৈ ভাবিছোঁ আৰু যেন এনেকুৱা মানুহ হওক, তাৰ বাবে এইখিনি কামনা থাকিল। আৰু সদায় যেন এনেকুৱা মিলাপ্ৰীতিৰে খাবলৈ আহে, হাইকে যেন নচলে, তাৰ কাৰণে এইখিনিয়ে মোৰ কামনা। তেনেহ'লে আজি আমি আৰু আন এটালৈ জাগালৈ যাম। আহক। ইয়াত চাই খানা ভালে হৈ আছে, চদস্ত যাওঁ। কিহৰ মাংস খালে? আমি মুৰ্গী খালোঁ, গাহৰি খালোঁ। আৰু খালোঁ আৰু কিবা কিবি। পিছে ইয়ালৈ আহি কেনেকুৱা লাগছে? ভালে। প্ৰত্যেক বছৰে আহা? আমাৰ আজিহে প্ৰথম দে। আমাৰ জিঙামাৰী ৰবাৰ
এই কি কয় এই কপাৰতে আমাৰ টিফিন গ্ৰুপ হে কিন্তু বেলেগ নহয় ভাল লাগিল ভালৰ কাৰণে আমি আহিল সেয়া আমাৰ এই ৰবাৰ এই কি কয় টিফিন মানুহগিলা যেন এই কি কয় এই আমাৰ ওপৰত বিলত আমাৰ নিজৰে গাঁৱত না সেইটোৰ কাৰণে আমি আহিলোঁ আৰু কেংকা পাত বনাল বোলে কিবা বনাল বোলে পাতত আমিতো খাবই নাপাল বেলেগ জেগাত আমি খাব লাগিল এইটো আমাৰ অলপ দুখিত হ'ল আৰু লকডাউন কেনেকৈ গ'ল হে লকডাউন কেনেকৈ গ'ল লকডাউন মানে লকডাউন বন্ধ লকডাউনটো আমাৰ ঠিক আছে আমাৰ এইফালে ঠিক আছে লকডাউনৰ বাহিৰৰ কাৰণে আমি আহিব পালোঁ আচ্ছা আপোনাৰ নামটো জানিব পাৰিমনে মোৰ দিগন্ত ৰাভা ঘৰ ক'ত হেঙামাৰি সৰস্বতীৰ মই এইটো ছোট মানুহ না চুকিদাৰ হেঙামাৰিৰ সৰস্বতীৰ চুকিদাৰ বুলি কবি ধন্যবাদ দোস্ত এইখনে হৈছে আমাৰ মৰমৰ বুকুৰ মাজত থকা ৰূপৰ বিলখন আমি ৰূপৰ বিলখন আমি বহুত ভালদৰে দেখুৱাম আহক বন্ধ কৰ চাওক দোস্ত কিছুমান পিকনিক খায়ে পেট হজম কৰি বা পেট ফুল কৰি ঘৰলৈ যাবলৈ ওলাল আৰু আমি আমাৰ মৰমৰ বুকুৰ মাজত থকা উৰুপদ বিলখন দেখুৱাবলৈ খুজিছোঁ আহক গাড়ী যাতে আমি চেলফি দিওঁ না বাই 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 দোস্ত দেখিছে পিকনিক খাই কিমান ফূৰ্তি কৰি ঘৰলৈ যাই আছে আৰু আমি এতিয়া আমাৰ মৰমৰ মাজত থকা ৰূপৰ বিলখন দেখুৱাবলৈ খুজিছোঁ আহক তেনেহ'লে দোস্ত এইখনে হৈছে আমাৰ মৰমৰ বুকুৰ মাজত থকা ৰূপৰ বিলখন আমি ৰূপৰ বিলখন আমি বহুত ভালদৰে দেখুৱাম আহক ধৰি বেছি দোস্ত এতিয়া আমি ঘৰলৈ উভতি যাবলৈ সময় হ'ল বাই টা আকৌ লগ পাম